এইটো মানে এই কেৰেলা বুলি কয়। শাকৰ কাৰণে ভাল খাব লাগে পোৱা নিমখৰ কাৰণে নিমখৰ কাৰণে খাব বেয়া। পানী পানী তিনি গাড়ী যে পানী অকণ এইবোৰ নাই এইবোৰ স্বাস্থ্যৰ কাৰণে ভাল হয়। এইবোৰ খাব লাগে। আপোনালোকে এনেকৈ কেঁচা তিতা কেৰেলা ভাত কেৰেলা এইবোৰ কেঁচা খাব স্বাস্থ্যৰ কাৰণে বহুত ভাল। আকৌ পানী অকণ খাব পাৰে। আকৌ নিমখ লগাই লৈছোঁ। নিমখ লগালে খাই ভাল লাগে। মজা লাগিছে খাই। এনেকৈ মই তিতাকে এইটো খাম এতিয়া অলপ দেৰি পিছত। এইখন নাখাওঁগৈ, এখন পৰাই দিওঁ, এইটো খাম। ঠিক আছে, ধন্যবাদ। এইটো পিছত খোৱাটো পিছত দেখাম মই।